কেতিয়াৰ পৰা চলিছে প্ৰেক্টিছ? তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আকৌ এবাৰ স্বাগতম জনাইছোঁ একেবাৰে অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি মানে কি মই ভিডিঅ'টো দিব ওলাইছোঁ, হয়তো আপোনালোকে জানে অসমৰ প্ৰান্তে প্ৰান্তে হ'বলৈ গৈ আছে এতিয়া শ্ৰীকৃষ্ণ ৰাসলীলা উদযাপন। গতিকে ঠিক তেনেকৈ আমাৰ ইয়াতো আয়োজন কৰিছে। জাতিৰ জনজাতিৰ সম্বন্ধই আগৰ পৰাই আয়োজন কৰি আহিছে এই ৰাসখন। বাট ময়ো তাতে আজি যাবলৈ ওলাইছোঁ। চ' আয়োজন কৰাৰ সম্পৰ্কে প্ৰচাৰ চলাবলৈ কাৰণে কেইটামান নিউজ চেনেল আহিব। চ' সিহঁতৰ লগতে ময়ো অলপ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু ভিডিঅ'টো শেষলৈকে চাই যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, ফাইনেলি পাই গ'লোঁ আমাৰ মন্দিৰ, আৰু আমাৰ মন্দিৰ ভিতৰলৈ মই যাবলৈ চেষ্টা কৰিম। চ' এতিয়া ভিতৰত যাম, আৰু ভিতৰত কি পৰিৱেশন হৈ আছে তাকে অলপ দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক চমুকৈ। বাট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেতিয়াৰ পৰা চলিছে প্ৰেক্টিছ? প্ৰেক্টিছ আজি প্ৰায় 15-20 দিন ধৰি প্ৰেক্টিছ কমপ্লিট চলি আছে। হয়, আজি শেষ কৰা? আজি প্ৰায় শেষ কৰা। বিশেষত্ব কি হ'ব আপোনালোকৰ ৰাসখন? আকৰ্ষণ কি হ'ব? মূল আকৰ্ষণ আমাৰ মূল আকৰ্ষণ মানে আমাৰ বিশেষ যিবিলাক সুৰ আছে, সেই সুৰবিলাক থলুৱা সেই যিবিলাক সুৰবিলাক সেইবিলাক আমি ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰোঁ নেকি। আৰু নিজাববীয়াকৈ আমি ধৰি লওঁ এইবাৰ কেইবাটাও গীত তেনেকুৱা আমি বাণীবদ্ধ কৰিছোঁ। গতিকে এটা মানে গোটেই সমন্বয় এটা যাতে কঢ়িয়াই দিব পাৰে সুৰখিনিয়ে, সেইটো আমাৰ প্ৰচেষ্টা। কৃষ্ণ কেইজন থাকিব আমাৰ ইয়াতে? আমাৰ আজি এইবাৰ কৃষ্ণ 6গৰাকী দিছোঁ। 6গৰাকী কৃষ্ণ থাকিব। আৰু ৰাধা? ৰাধা আছে এগৰাকী। শংকৰচূড়? শংকৰচূড় 2গৰাকী। আপুনি এটা কথা উল্লেখ কৰিলে যে বিভিন্ন জাতি জনগোষ্ঠী যিহেতু বসতিস্থল এই জেগাখিনি, আৰু আপোনালোকে এইবাৰ তেওঁলোকৰ কিছু সুৰ ইয়াত সন্নিৱিষ্ট কৰিব, গতিকে পৰীক্ষামূলকভাৱে কৰিছে নেকি নে কি? পৰীক্ষামূলক নহয়, আমি আজি কেইবাবছৰ ধৰি, আজি 15 বছৰ ধৰি ইয়াত অনুষ্ঠান আয়োজন কৰি আহিছোঁ ৰাসৰ। আমি প্ৰথমৰ পৰাই তেনেকৈ লাহে লাহে সোমোৱাবলৈ চেষ্টা কৰিছিলোঁ, আৰু মানুহে যেতিয়া ক'লে যে এই বস্তুখিনি ভাল লাগিছে, তেওঁলোকৰ উৎসাহ পাই আমি যিমান পাৰি তেনেকৈ কৰি আহিছোঁ। হয়। গোপী কিমান হ'ব আপোনালোকৰ ইয়াতে? আমাৰ গোপী 100ৰ ওপৰত হ'ব। হয়। প্ৰশিক্ষক হিচাপে ক'ৰ পৰা আহিছে? প্ৰশিক্ষক বুলি আমি আঁতৰ নহয়, আমি নিজেই সেই গেলিগোপালখনত কিছু অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰি পেলাই আমাৰ এনেকুৱা 2-এজনে ৰিহাছলৰ মকত দিছে, আৰু সেইমতে আমি নিজাববীয়াকৈও আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। এই জেগাটোৰ নাম এইখিনি কন্দলি বাপুৰ ঠাইখন। হয়। কি তাৰিখে অনুষ্ঠিত হ'ব ৰাস? ইয়াত 11 তাৰিখে হ'ব। আপোনালোকৰ সকলোকে নিমন্ত্ৰণ কৰিছোঁ। অবসর